আজিৰ ভিডিঅ'টি পুৱা গৰম এক কাপ লাল চাহেৰে আৰম্ভ কৰিছোঁ আৰু ইফালে মই মোৰ ৰঞ্জিতৰ কাৰণে চেৰিগুলো অলপ ওলাই দিছোঁ, অলপে দিছোঁ কিয় সি খাব নোখোজা হৈছে। এতিয়া অলপ চৰ্দি কাহ হৈ আছেতো, গতিকে কাপত দিছোঁ। মোক চাহ খোৱা দেখিলে সিও খাব খুজিব, মই বুদ্ধি কৰি কাপত গলাই দিছোঁ অকণমান। ঠিক আছে, তেন্তে আমি এতিয়া চাহ খাই লওঁ, চাহ খাই উঠি আকৌ লগ পাম। এতিয়া আমি মেডিকেললৈকে আহিছোঁ, গোয়েংকা। ধনজিতক লৈ আহিছোঁ, মই আহিছোঁ, দেউতাকে আহিছে আৰু ককাকে আহিছে। আৰু যিমানখিনি পাৰোঁ দেখুৱাম। মনটো ইমান ভাল নাই আৰু কি কৰিম, টেনশ্যন হৈছে। আৰু ভাবিলোঁ দেখাই দিওঁ অকণমান, আমি কি কৰোঁ কি নকৰোঁ। ভিতৰত পেচেণ্ট আছে, সেই গতিকে অকণমান আমাক ইয়াতে ৰৈ দিব দিছে। আমি চব কৰিলোঁ, যি কৰিবলগীয়া আছিলে, অকণমান ৰৈ দিছোঁ আৰু আমাক মাতিব। ভিতৰৰ পেচেণ্টটো যেতিয়া ওলাই আহিব আমি ভিতৰলৈকে যাম আৰু ভিডিঅ'টো চাই থাকিব। টেনশ্যনত আমাৰো ৰাস্তা উল্টা হৈ গ'ল আৰু টেনশ্যন। এতিয়া গৈ আছোঁ আকৌ ৰিটাৰ্ণ, চিধা যাব লাগিব, ৰাস্তা ভুল হৈ গৈছে। কি ঔষধ? দিয়া কাগজখন দিয়া, এইটো অলপতে কৈ দিছোঁ। আমি আহি পালোঁ আৰু কাউণ্টাৰত এইবোৰ চব জমা দিলোঁ, ৰচিদ যিবোৰ ফিজ আৰু বস্তু কিনিব দিছিলে আৰু কিনিলোঁ। এতিয়া ধনজিতক নেমুলাইজ কৰিব, কফখিনি মানে গলাই দিব আৰু সেই গতিকে ইয়াতে আমাক ৰখি থাকিব দিছে তাৰ ৰুমত আৰু ৰখি আছোঁ। নাৰ্ছ আহিব, চাওঁ কোন আহে, তেওঁ মানে মুখত এইটো লগাই দিব, তাৰপিছত কফখিনি মানে গলাই দিব ভিতৰৰ পৰা। তুমি কি আৰাম পাই যাবা দেই এইটো কৰাৰ পিছত। মাস্ক পিন্ধিছা? মাস্ক পিন্ধিছা তুমি? মাস্ক পিন্ধিছা নে? সেইটো বেলেগ মাস্ক। মাকো পিন্ধা?
এই আপুনি আছে কি লৈছা এইটো এইটো কি এইটো এইটো ভালে যাব ভালে যাব এতিয়া বাহিৰলৈকে ওলাই আহিছোঁ এটা দিয়া হ'ল মানে এটা মেডিচিন আৰু এটা নেক্সট দিব 20 মিনিট পিছত যাম আমি ভিতৰলৈকে আৰু সেয়াই দেখুৱালোঁ কেনেকুৱা কি আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ল'ৰাটো সোনকালে সুস্থ হৈ উঠে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বেছি একো কথা ক'বৰো মন নাই মন বেয়া হৈ আছে অকণমান সেই গতিকে জাষ্ট আপোনালোকক দেখুৱালোঁ আৰু এনেকৈ কি কৰি আছোঁ আমি আৰু আপোনালোকে আশীৰ্বাদ কৰিব আকৌ এবাৰ কৈছোঁ যাতে ল'ৰাটো সুস্থ হৈ উঠে সোনকালে বহুত কাহ হৈছে মানে কাহি কাহি নষ্ট কাহিয়ে থাকে আৰু